দীপাংকৰ মামাৰ ঘৰত পালোহি ভাল লাগিছে কথা হে গাইজ আজি গৈ আছোঁ আমচৈ দীপাংকৰ লগত দীপাংকৰে ধুনীয়াকৈ ম'পেডখন ওলাই আছে পুৰা বোকা লাগি আছে গাড়ীখন আমচৈ গেছ লাগে আমচৈ মই গৈ পোৱা নাই আজি ফাৰ্ষ্ট যাম দীপাংকৰ লগত ন দীপাংকৰ আজি দীপাংকৰ মানে ধুনীয়া এটা পৰিৱেশ দেখাব আমচৈ এতিয়া যাওঁ ৰহাৰ ওচৰতে মানে আশে পাশে লাগি থাকে এখন ৱেষ্ট কাৰ্বি আংলং বুলি ৱেষ্ট কাৰ্বি আংলং নপৰে ন অঁ নগাঁও ডিষ্ট্ৰিক্টে পৰে বাৰু এই দীপাংকৰে ধুনীয়াকৈ ম'বাইলখন ওলাই আছে বস্তুবিলাক খুলি আছে ম'পেড নতুন এক্সপিৰিয়েঞ্চ দীপাংকৰ লগত আমি ধুনীয়াকৈ ওলাই দিলোঁ ঘৰৰ পৰা ম'পেড লৈ পুৰা ম'পেড লৈ গৈ আছোঁ এতিয়া আমচৈ দীপাংকৰ হাঁহি পুৰা এইখনেই আমাৰ ফিচাৰী কলেজ ৰহা ফিচাৰী কলেজ ৰহা মেইন মহাবিদ্যালয় গছৰ আঁৰত লুকাই আছে সি ইমান ধুনীয়া ধুনীয়া কেম্পাছ আপোনালোকে যদি নগাঁও ফালৰ পৰা আহে নগাঁও ফালৰ পৰা আহিলে মানে দীঘলীয়াটি ছাইডে লেফ্ট ছাইডে সোমাই দিলে হ'ল আমি পামহি আৰু আমি বৰ্তমান এতিয়া পাইছোঁ দীঘলীয়াটি ধুনীয়াকৈ সোমাম আৰু আমি লেফ্ট ছাইডে এইফালে ধুনীয়াকৈ সোমাই দিব লেফ্ট ছাইডে এইফালে যায় গুৱাহাটী এইফালে যায় আমচৈত ওচৰতে এটা ট্ৰেইন লাইন আছে ট্ৰেইন লাইনটো ক্ৰছ কৰি আহিব বঢ়িয়াকৈ চিধা যাব আমচৈ আহিলে খালি এইখন পাব আৰু এইফালে গ'লে তাৰপৰা কোনি যাব লাগিব আমি দীপাংকৰ লেফ্ট ছাইডে যাবলৈ আমি লেফ্ট ছাইডে গৈ এখন তাত দলং আছে ৰাইট ছাইডে সোমাই যাব লাগিব বঢ়িয়াকৈ দেখাইছোঁ চাওক খালি এইখন ধুনীয়াকৈ কাষে কাষে কপিলি বৈ আছে কাষে কাষে কপিলি নদীখন বৈ আছে আমি আহি পালোহি ৰাইট ছাইডে সোমাব খালি আমচৈ যাবলৈ হ'লে সেইখনে দলং মজা অভাৰ ব্ৰিজ ইয়াত গৰুহে গৰু কিমান গৰু লাগে আপোনাক গৰু সভা পাতিছে আহি হয় দীপাংকৰ ইয়াত গৰু সভা পাতিছে কপিলি কলং কপিলি ধৌধ বৰপানী চম্বিত নেচাৰ চাওক আহি আকৌ ৰাইট ছাইডে সোমাব লাগিব চাওক গাইজ আমি আহি পাহাৰ ওচৰত পালোহি এইখনে পাহাৰ মজা লাগে আহি কিন্তু দেই বহুত দিনৰ মূৰত অলপমান ঘূৰিব আহিলে মাইণ্ডটো বহুত ৰিফ্ৰেছ হয় সেইকাৰণে চবেই যাব ধুনীয়াকৈ প্ৰকৃতিৰ মাজত সুখ শান্তি ল'বলৈ সেইকাৰণে আমি দীপাংকৰ মই আজি ধুনীয়াকৈ অলপমান ওলাই আহিলোঁ আমচৈ দেখি পাহাৰৰ ওচৰত আহি এইটোৱে ভাল লাগে আম কঁঠাল লেচু গন্ধ লৈ আহি মজা লাগে এয়া আজি বহি আছোঁ ইমান ধুনীয়া ধুনীয়া গন্ধ আহে আম কঁঠালৰ চেণ্ট হয় দীপাংকৰ আমি ম'পেড পাইছোঁ একদম মানে মাইলেজৰ ৰজা ন নিজৰাৰে পানী যেন ববলে ধৰে কলা কলা ডাৱৰ ফুল বৰষা হৈ নামে মেঘৰ গাজনি যেন মাদলহে বাজে এই গাইজ এইটো মই গোৱা গান ইমান খাচ নহ'ল গান ভাল লাগে লিখিছোঁ আমাৰ টিকেট মেটেলি গান
গানটো মোৰ প্ৰথম আছিলে, ইমান খাচ নহ'ল। নেক্সট খাচ কৰিম আৰু নেক্সট প্ৰজেক্ট আহি আছে, ভাল পাব বুলি আশা থাকিল। বঢ়িয়াকৈ আমি মেইন কেছ অহা কথা হ'ল আমাৰ দিবাংকৰ মোমাইক আছে, মোমাইকৰ ঘৰটো অহা হ'ল আৰু আমচৈখন ফুৰাও হ'ল। সেইকাৰণে আহিলোঁ আৰু মই বঢ়িয়াকৈ অলপমান ঘূৰি আছোঁ আৰু। হয় দিবাংকৰ লৈ আহিলে, মই তাক কৈ আছিলোঁ বহুত দিনৰ পৰা আমচৈ গ'লে ক'বা বোলো মই যাম, সেইকাৰণে আজি আহি গ'লোঁ ফাইনেলি। বেয়া ধুনীয়া জেগা। এই আমি তললৈকে নামি আহিলোঁ ধুনীয়াকৈ দিবাংকৰ মোমাইকৰ ঘৰত। ফাইনেলি দিবাংকৰ মোমাইকৰ ঘৰত পালোঁহি বঢ়িয়াকৈ। এণ্ট্ৰি কৰিম এতিয়া। আমচৈ আহি এতিয়া কঁঠাল পাৰিম দিবাংকৰ মোমাইকৰ ঘৰত। কঁঠাল পূৰা লামা লাগিছে কঁঠাল। পাণ তামোল কঁঠাল ভৰপূৰ হৈ আছে পূৰা। জয় মা মই। এই ধুনীয়াকৈ দিবাংকৰে জখলাখন লৈ আহিছে, কঁঠাল পাই গ'লে। কঁঠাল পাৰিম এতিয়া। দিবাংকৰ আইতাক ন? আইতা আছে লগত। দিবাংকৰ কঁঠাল পাৰিব এতিয়া, খালি মানুহ চানুহ হৈ নপৰিবা দেই। মানুহ চানুহ হৈ পৰিলে চিৰিয়াছ আৰু কঁঠাল খোৱা কি চিঞৰা খুটি আছে, একেবাৰে চিৰা কৰি দিব সোমাই। দিবাংকৰ কঁঠাল পাৰি আছে। ফাইনেলি কঁঠাল পাৰিলোঁ। কঁঠাল পাৰি মানে দুটাই পাৰিলোঁ কঁঠাল মাত্ৰ। কঁঠাল চাওক, কঁঠাল ভৰাই আমি লৈ গৈ আছোঁ এতিয়া। আৰু লগতে মই এই মেমেধু নিম, ৰুমত লাগে মানে, ৰুমত গছ নাই মোৰ, বহুত দিগদাৰ চাটনি খাবলৈ নিব লাগিব। এয়া চাওক বঙালী মেমেধু ইমান আছে, তাকে লৈ যাওঁ ৰুমত ৰুবলৈ। দালিত দি খাই মজা লাগে আৰু গৰৈ মাছৰ লগত খাই মজা লাগে চাটনি বনাই। চাউলে কঁঠালে দিবাংকৰ আইতাৰ ঘৰত পূৰা মোনা ফুল, কঁঠালকেইটাই ফুল হ'ল মোনা। আৰু মোৰ আছে ইয়াত মেমেধু আছে, একদম মোনা ফুল কৰি ঘৰত গৈ আছোঁ এতিয়া। চাউলে কঁঠালে তাৰপৰা নেমুৱে, এই আইতাকে পূৰা মৰম ল'ৰাৰ কাৰণে পূৰা মৰম। যিমান হ'লেও চবৰো আইতাৰ নাতিনীখন মৰম থাকে ন বহুত, হয়নে দিবাংকৰ? হয় একদম সঁচা কথা। ঘৰৰ নেমু ঘৰৰ কঁঠাল খোৱা মজা বেলেগ, বেলেগ। আমি মহপেটত অফ ৰোডিং কৰি ৰাস্তাটো চাওক, পূৰা অফ ৰোডিং ৰাস্তা। মহপেটখন অনাৰ কাৰণে এইটোৱে, কঁঠালকেইটা আগত আহি যাব, চাউলকেইটা পিছত। আমি ধুনীয়াকৈ দলং পালোঁহি। দলং পাই এয়া গোটেই কঁঠাল ভৰ্তি হৈছে পূৰা বস্তু, গাড়ী একে চাউল কঁঠাল নেমু পূৰা ফুল কৰি আনিছে এতিয়া পূৰা দিবাংকৰে। আজি পূৰা খাবগৈ আৰু। আমি আছোঁ এতিয়া এখন হেৰিপথ, কি আছিলে এইখন তোমাৰ কি আছিলে এইখন ব্ৰিজৰ নাম নাই বাৰু, নামটো নাজানা? এখন নাম নোহোৱা ব্ৰিজ ব'লা। আজি ব্লগটো ইমানতে মই সামৰণি মাৰিছোঁ। নেক্সট ব্লগ আহি আছে মোৰ আকৌ। বাই টাটা। চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব নাপাহিব, লগতে বেল আইকনটো ক্লিক কৰিব নাপাহিব। বাই। ঘৰ পালোহি, দিবাংকৰ ঘৰ পালোহি। আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু দেই ৰাইজ। আম কঁঠাল লৈ আমচৈ ঘূৰি দিবাংকৰ